প্ৰতিক্ৰিয়া ল'বলৈ দিয়ক। মুছলমানৰ পাৰ্টি হয়। কোনটো মুছলমানৰ? কংগ্ৰেছ কাৰ কথা ক'লে আপুনি? কংগ্ৰেছ মুছলমানৰ পাৰ্টি কি ক'লে? ARDF আৰু কংগ্ৰেছ মুছলমানৰ পাৰ্টি হয়। মই এটা এজনকৈ ক্ষমা কৰিব, এজনকৈ। প্ৰথমতে আব্দুল হাই ডাঙৰীয়া, হয়, তাৰপিছত আহিম কংগ্ৰেছৰ। প্ৰথম কথা শিলাদিত্য দেৱ ডাঙৰীয়াই কৈছে বাংলাদেশী মূলৰ আমি নহয়। শিলাদিত্য দেৱ বাংলাদেশ গঠনৰ পিছত ভাৰতবৰ্ষত আহিছে, তেখেত বাংলাদেশী মূলৰ অসমীয়া। যি সময়ত চাহ জনগোষ্ঠীৰ মানুহৰ খেতি কৰিবৰ কাৰণে আহিছিলে। আপুনি পাৰ্চনেল এটাক নকৰিব। আপুনি মিয়া ডাঙৰীয়া কিয় বাংলাদেশী মূলৰ ক'ব? আপুনি আমাক কিয় বাংলাদেশী মূলৰ ক'ব? আপুনি বাংলাদেশী আমি যেতিয়া অসমত আহিছো, তেতিয়া অবিভক্ত ভাৰতবৰ্ষৰ পৰা আমি অসমত আহিছো। 1971 চনত বাংলাদেশ গঠন হৈছে। আপুনি বাংলাদেশ গঠনৰ পিছত ভাৰতবৰ্ষত আহিছে। আমি বাংলাদেশী মূলৰ নহয়। আমাৰ অবিভক্ত ভাৰতবৰ্ষৰ আব্দুল হাই মই দুজনকে এৰিছো। হয়, ব্যক্তিগত আক্ৰমণ নকৰিব। হয়, বাংলাদেশ গঠনৰ আগতে এৰিছো মই দুজনকে এৰিছো। মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম। নাই দুজনকে দিব বিচাৰিছো যে চৰকাৰখন কাৰ? চৰকাৰখন বিজেপিৰ। আমি কৈছো অসম চুক্তিৰ আধাৰত নিৰ্ধাৰিত তাৰিখ 1971 পিছত যিকোনো নাগৰিকে মানে আগৰখিনিৰ ভাৰতীয় নাগৰিক, অসমত বসবাস কৰা ভাৰতীয় নাগৰিকখনৰ তেওঁলোকৰ মৌলিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আৰু সমকল্যাণ সকলো জনগোষ্ঠী, ভাষা মানুহৰ বসবাস কৰা অসমখনত ভাৰতীয় নাগৰিকৰ সেই দায়িত্বকাৰ নিৰ্বাচিত চৰকাৰখনৰ। যদি বিদেশী আছে বহিষ্কাৰ কৰিব লাগে। বহিষ্কাৰ কৰাৰ দায়িত্বটো কাৰ? চৰকাৰখনৰ। আজিলৈকে আপুনি কওক, আজিলৈকে কিমানজন বিদেশী বহিষ্কাৰ কৰা হৈছে? আমি কৈছো যে কোনো জাতিৰ নামত, ভাষাৰ নামত ভাৰতীয় নাগৰিকক আপোনালোকে হাৰাশাস্তি কৰিব নোৱাৰিব। তাত আমি প্ৰতিবাদ কৰিম। কিন্তু বিদেশী বহিষ্কৰণ কৰিম বুলি কৈ তেওঁলোকে ফৰেন ট্ৰিবিউনেলৰ অৱস্থা কি আছে আপোনালোকে জানে। 200টা আজি কিছুদিন আগতে 200টা ন্যায়াধীশ আছিলে আমাৰ ফৰেন ট্ৰিবিউনেলৰ ন্যায়াধীশ বিদেশী চিনাক্তকৰণ, সেইকেইটাও বৰখাস্ত কৰিলে। আজি ফৰেন ট্ৰিবিউনেলৰ অৱস্থা কি? আজি অসম চুক্তিৰ আধাৰটোৰ যিটো আমাৰ অসমৰ এটা চেটেল পজিশ্যন, য'ত আমাৰ এজিপিৰ মুখপাত্ৰগৰাকীও আছে, তেখেতসকলৰ কি আধাৰ যে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰো। কিন্তু বৰ্তমান চৰকাৰখনে, মই সেইকাৰণে কৈছো যে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পা দল দুটা, সেই দল দুটাৰ লগত আমাৰ কংগ্ৰেছ নাই। বিজেপি চৰকাৰখনে অকল ভাষাৰ নামত, ধৰ্মৰ নামত কোনোবা আপোনাৰ ভাৰতীয় নাগৰিকক হাৰাশাস্তি যদি কৰে তাত আমাৰ বাধা আছে। সেইটোৱে কৈছো যে আমি তাত প্ৰতিবাদ কৰিম। কিন্তু চৰকাৰখনৰ গুৰু দায়িত্ব হ'ল ভাৰতীয় নাগৰিকক সকলো প্ৰকাৰে আপোনালোকে সুৰক্ষা দিয়াটো।